ৰিক্ৰুটমেণ্ট কমিশ্যনৰ দ্বাৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি নিযুক্তি ইতিমধ্যে ঘোষণা কৰা হৈছে, নিযুক্তি প্ৰাপ্ত হৈছে, তেখেতসকলৰ ভিতৰত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদৰ বিপৰীতে যিসকলে নিযুক্তি পাইছে সেইসকলক আমি খৰতকীয়াকৈ অহা ২৬ মে'ৰ আগতেই নিৰ্দিষ্ট পদৰ বিপৰীতে এপইণ্টমেণ্ট দিবলৈ বিচাৰিছোঁ। কাৰণ পূৰ্বতে ই এক দীঘলীয়া ব্যৱস্থা হয়, আনসকলে এপইণ্টমেণ্ট পায় আৰু তেখেতসকলৰ প্ৰমাণ পত্ৰৰ পুনৰীক্ষণ কৰিবৰ কাৰণে যথেষ্ট দিন অপেক্ষা কৰিব লাগে। সেয়ে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি এই প্ৰতিগৰাকী প্ৰাৰ্থীৰ প্ৰমাণ পত্ৰৰ পুনৰীক্ষণৰ বাবে অহা 15 মে'ৰ পৰা ২৬ মে'লৈ আমি 15 মে'ৰ পৰা 22 মে'লৈ এই সপ্তাহজোৰা এক বিশেষ পুনৰীক্ষণ কাৰ্যসূচী আমি ইয়াত গ্ৰহণ কৰিছোঁ গুৱাহাটী মেডিকেল কলেজত। আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ প্ৰাৰ্থীসকলক আমি সেই নিৰ্দিষ্ট সময়ত উপলব্ধ হ'বৰ বাবে অনুৰোধ জনাইছোঁ। এইটো অভিজ্ঞ চিকিৎসকৰ দ্বাৰা মেডিকেল বোৰ্ড 3খন ইতিমধ্যে গঠন কৰা হৈছে আৰু প্ৰাৰ্থীৰ তালিকাসমূহ কোন তাৰিখৰ পৰা কোন তাৰিখ মানে কোনটো তাৰিখত কোনসকল প্ৰাৰ্থীয়ে তাত উপস্থিত থাকিব লাগিব এই বিষয়েও আমি নিৰ্দিষ্ট কৰি দিছোঁ। এতিয়া এই আমি যিখন তালিকা পাইছোঁ এই তালিকাখনৰ ক্ষেত্ৰত আমাৰ অহা 15 তাৰিখে হ'ব আমাৰ সেইদিনাখন সোমবাৰ পুৱা 9টা বজাৰ পৰা আমি 3rd গ্ৰেডৰ কাৰণে চিৰিয়েল নম্বৰ 1ৰ পৰা চিৰিয়েল নম্বৰ 134 1 to 134 এইটো হ'ব ONG একাডেমিক হল 1st floor GMC হস্পিটাল। তাৰপিছতে বাকী তাত মুঠতে 268জন আছিল, বাকী 135 চিৰিয়েল নম্বৰটো 268 এইসকলৰ হ'ব 16 তাৰিখে 16th। গতিকে 3rd গ্ৰেডৰ নিযুক্তি পোৱাসকল দুদিনত আমি তেওঁলোকৰ পুনৰীক্ষণ কাম সমাপ্ত হ'ব। 4th গ্ৰেডত যিসকলে নিযুক্তি পাইছে তেখেতসকলৰ 17 তাৰিখে 17 মে'ত আমি চিৰিয়েল নম্বৰ 1 to 140, তাৰপিছত 18 তাৰিখে চিৰিয়েল নম্বৰ 141 to 280 আৰু 19 তাৰিখে আমি 181 to 420 আৰু 20 তাৰিখে আমি 421 to 552। এতিয়া এই গোটেইখিনি আমি টোটেল থাকিব 552। প্ৰত্যেক দিনে আমি 3 দিনত 140কে কৰিম আৰু লাষ্টৰ দিনা থাকিব আমাৰ 132। আৰু আমি 22 তাৰিখটো ৰাখিছোঁ। এইখিনি হৈছে যিসকল চিকিৎসা বিভাগত হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত যিসকলে বা MER মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইয়াৰ আটাইকেইটা ডাইৰেক্টৰত যিসকলে পাইছে সঞ্চালকাল তেখেতসকলৰ কাৰণে আমি 22 তাৰিখটো ৰাখিছোঁ। আৰু কোনোবাই যদি কিবা কথাত এইকেইদিনত মিছ কৰে, কিবা কথাত থাকি যায়, তেতিয়াহ'লে এইসকলক আমি 22 তাৰিখে আহিবলৈ ক'ম। মানে যদি ইয়াত
15 তাৰিখৰ পৰা হোৱাৰ ভিতৰত হওক 16 তাৰিখে হওক 17, 18, 19, 20লৈকে কোনোবাই যদি এজন দুজন কেনেবাকৈ ৰৈ গৈছে তেওঁলোকক আমি ক'ম যে তেওঁলোক 22 তাৰিখে আহক আৰু বাকীসকলৰ ক্ষেত্ৰত বাকী 22 তাৰিখে বিশেষভাৱে স্বাস্থ্য বিভাগৰ পৰা যিসকলে নিযুক্তি পাইছে যোৱাকালি ফলাফল ঘোষণা হৈছে আৰু 4-5 দিনৰ ভিতৰত আৰু ফলাফল ঘোষণা হ'ব তেওঁলোকে 22 তাৰিখে ইয়ালৈ আহিব লাগিব গতিকে এইখিনি আমি আপোনালোকৰ জৰিয়তে সমূহ বিশেষভাৱে সক্ষম প্ৰাৰ্থীক আমি অৱগত কৰিব বিচাৰিছোঁ ইয়াৰ কেটেগৰী হৈছে জানিবৰ বাবে কৈছোঁ যে মূল কেটেগৰী 4টা ইয়াত ব্লাইণ্ড এণ্ড ল' ভিজন চকুৰে নেদেখা বা কমকৈ দেখা তাৰপিছত ডিফনেছ এণ্ড হিয়াৰিং লছ যিসকলে মানে কাণৰে হয়তো শুনা নাই বা কমকৈ শুনে তাৰপিছত আমাৰ লোক'মটৰ এণ্ড ডিজেবিলিটি কাৰোবাৰ অস্থি ৰোগ আৰু অন্যান্য কাৰণত তেওঁলোকৰ শাৰীৰিকভাৱে সক্ষম হৈছে ঠিক তেনেধৰণে অটিজিম মানে এইসকল হৈছে হয়তো খোজ কাঢ়োঁতে যিসকল বিশেষভাৱে তেখেতসকলৰ অসুবিধা আছে আৰু আদাৰ্ছ কেটেগৰীটো হয়তো স্পেচিফিক ইয়াত কাৰোবাত কৰা নাই তেওঁ অন্য কাৰণত শাৰীৰিক বিশেষভাৱে সক্ষম তেখেতসকল আমি এনেধৰণে আমি যিকেইটা নিয়ম মতে কেটেগৰী আছে এইকেইটা কেটেগৰীৰ তেখেতসকল থাকিব আৰু সেই ধৰণৰ যি যোনটো কেটেগৰীত পৰে তেওঁলোকক বিশেষভাৱে সেইখিনি কেটেগৰীৰ যিখন বৰ্ড থাকিব ভাগ কৰি দিয়া আছে সেই বৰ্ডখনে সেইমতে তেওঁলোকক পুনৰীক্ষণৰ ব্যৱস্থা কৰিব আৰু আমি এইকাৰণেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো নিৰ্দেশ দিছে যে তেওঁলোকে যাতে এইখিনি কাম আমাৰ খৰতকীয়াভাৱে কৰি যাতে আমি 26 তাৰিখে যিখিনি আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম সেই নিযুক্তি পত্ৰৰ মাজত তেওঁলোকো অন্তৰ্ভুক্ত হয় আৰু তেওঁলোকে যাতে একেধৰণে 1 জুন তাৰিখে মানে চাকৰিত যোগদান কৰিব পাৰে এতিয়া এজ অফ নাও আপোনাৰ থাৰ্ড গ্ৰেডত কিমান টোটেল এনেকুৱা ফিজিকেলি স্বাস্থ্য বিভাগত পোৱাখিনি ইয়াত যোগ দিয়া হোৱা নাই সেইখিনি আমি 22 তাৰিখৰ কাৰণে ৰাখিছোঁ আৰু 40% ডিজেবিলিটিছ নহ'লে তেওঁলোকে ডিজেবিলিটি চাৰ্টিফিকেট নকৰে বুলি কৈছে যদি মেডিকেল ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকে বহুত অভিযোগো আছে যে 0% ডিজেবিলিটিছো এতিয়া ইয়াত নিযুক্তি পাইছে বুলি কৈছে যদি মেডিকেল ভেৰিফিকেশ্যনত তেওঁলোকৰ এই 0% ওলাই তেতিয়াহ'লে তেওঁলোকক ৰিজেক্ট কৰা হ'বনে নাই তাৰমানে এই গোটেই কথাখিনি আমাৰ জিলাবিলাকত জইণ্ট ডাইৰেক্টৰৰ অধীনত যি বৰ্ড থাকে তেওঁলোকে কৰে তেওঁলোকে কৰোঁতে হয়তো তেওঁলোকৰ সেইখিনিৰ কাৰণে বিয়েৰ মেচিন বেৰা মেচিন বা অন্যান্য মেচিন চবতে নাই তেওঁলোকক সেই ধৰণে সেই বৰ্ডখনে চাৰ্টিফিকেট দিয়া সময়ত হয়তো কিবা কথাত তেওঁলোকে থাকি যাব পাৰে গতিকে ইয়াত সকলো যিখিনি অত্যাধুনিক ইয়াৰ কাৰণে যন্ত্ৰপাতি লাগে মেচিন লাগে সকলো থাকিব আৰু অত্যাধুনিক যন্ত্ৰপাতি আৰু মেচিনে যেতিয়া পৰীক্ষা কৰিব তেতিয়া কাৰো সন্দেহ হ'বলগীয়া কথা নাই ইয়াৰ ক্ষেত্ৰত যিটো জেনুইন সেইটোৱে পাব গতিকে সেইকাৰণে আমি পুনৰীক্ষণৰ ব্যৱস্থা কৰিছোঁ যদি 0% ডিজেবিলিটিছ ওলাই তেতিয়াহ'লে তেওঁলোক ৰিজেক্ট কৰা হ'ব নিশ্চয় ৰিজেক্ট কৰা হ'ব পুনৰীক্ষণৰ মূল বিষয়টো এইটোৱে যে তেওঁৰ প্ৰমাণ পত্ৰখন প্ৰকৃততে তেওঁৰ ক্ষেত্ৰত শুদ্ধ হয়নে নহয় যদি তেওঁৰ তাত যিটো লিখা আছে শুদ্ধ হয় তেতিয়াহ'লে কোনো আপত্তি নাই সেইখন থাকিব আৰু যদি শুদ্ধ নহয় এইখিনি মানে মই ৰিজেক্ট বুলি নকওঁ হোল্ড আপ কৰা মানে ৰিজেক্ট কৰাৰ নিয়ম আছে গতিকে এইটো মানে যিটো আমি উইথেল কওঁ বা হোল্ড আপ কওঁ সেইটো এইখিনি এই বিষয়ত চাগে নাই বিশেষ কাগজখন অকণমান আমাক দি দিব কাগজখনৰ সংখ্যাকেইটা আপোনালোকক